শুনাচোন মদ খালে বা নিচাজাতীয় দ্ৰব্য ললে মানসিক চাপ আঁতৰ হয় নেকি বা মানুহ টেনশন ফ্ৰী হয় নেকি তুমি কি ভাবা এবাৰ কৈ দিয়াচোন অলপ এটোতো একদমই মিছা কথা কিন্তু আজিকালিৰ সমাজত চলি থকা এটো এটা মানে অপ্ৰিয় সত্য যে মানুহবিলাকে এনেকৈ কয় অকণমান টেনশ্যন হৈছিলে খাই দিলোঁ বা বন্ধু এজনৰ বাৰ্থডে পাৰ্টি আছিলে খাই দিলোঁ বা জন্মদিন আছিলে বা বিহু আছিলে পূজা আছিলে বা অফিচৰ পাৰ্টি এটা আছিলে সৰুকৈ তাতে অকণমান খাই দিলোঁ মানে এনেকুৱা আমাৰ লোকেলটো নহয় মানে দামী মদটো খাই দিলোঁ অকণমান তাৰে অকণমান খালে একো নহয় আৰু মানে ঔষধ হিচাপে খালোঁ ঠিক তেনেদৰে আৰম্ভণি হয় এজন ঘোৰ মদাহী হোৱা মানুহৰ প্ৰথম আৰম্ভণিটো কিন্তু তেনেকুৱাই আৰু খুব দামী দামী ব্ৰেণ্ডৰ মদবিলাক মানে কেতিয়াবা কোনোবা বন্ধুৱে বা কোনো অফিচৰ ষ্টাফৰ মানুহে গিফ্ট দিয়ে বা এনেদৰেই মানে এটি ধুনীয়া লাইফ লাহে 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 স্পইল হ'বলৈ আৰম্ভ কৰে বুজিছা এনেদৰে মানে নিচাজাতীয় দ্ৰব্যবিলাক মানুহে ল'বলৈ আৰম্ভ কৰে আৰু লাহে লাহে গৈ 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 সেই দ্ৰব্যবিলাকে এখন সংসাৰ ধ্বংস কৰি দিয়ে আৰু এখন সংসাৰৰ পিছত সেই সংসাৰখন বাচি থকা সেই সমাজখন ধ্বংস কৰে আৰু সেই সমাজখন যেতিয়া ধ্বংস হ'ব সেই সমাজৰ যিসকল মানে যুৱক আছে বা যুৱতী আছে যিসকল উঠি অহা আজিৰ প্ৰজন্ম আছে সেই প্ৰজন্মসমূহো লাহে 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 ধ্বংসৰ গৰাহলৈ যাবলৈ মানে আগবাঢ়ি গৈ থাকে আৰু সেই মানুহজনক যেতিয়া অনুসৰণ বা অনুকৰণ কৰে তেতিয়া বহুতো ল'ৰা ছোৱালী আজিৰ যুগত মানে বেয়া হোৱা দেখা যায় কাৰণ প্ৰথমতে বেয়া হ'বলৈ কিবা এটা আমাক মানে কি লাগিব সোৰ্স এটা লাগিব আৰু সেই সোৰ্সটো যেতিয়া সেই মানুহজনৰ সাপোৰ্টত থাকিব তেতিয়াহ'লে সেই ল'ৰা ছোৱালীবিলাকক অনুসৰণ বা অনুকৰণ কৰি লাহে লাহে খাবলৈ ধৰে এনেদৰে আমাৰ যুৱ সমাজ আজিকালি মানে নিচাসক্ত হোৱা বহুত দেখা যায় আৰু মাত্ৰ মদ আৰু ভাঙেই নহয় আজিকালি বহুতো নিচাজাতীয় টেবলেট পোৱা যায় বহুতো ড্ৰাগছ হিৰ'ইন কোকেইন ব্ৰাউন চুগাৰ কিমান যে আছে আমিতো এইবিলাকৰ ইমান নামেই নাজানো যিবিলাক পঢ়িছোঁ বা যিবিলাক আমি নেটত দেখি আছোঁ সেইবিলাকৰ বিষয়ে অকণমান আছে কিন্তু এইবিলাক বস্তুৰ প্ৰতি জ্ঞান ৰখা আমাৰ দৰকাৰো নাই কাৰণ মগজুত সোমোৱাবলৈ আমাৰ বহুতো মানে ভাল ভাল কথা আছে সেইবিলাক বস্তুৰে আমি মূৰটো ভৰাই ল'ব লাগে কিয়নো আমাৰ মূৰটো মেমৰি কাৰ্ডৰ নিচিনা তাতে তুমি যিমান ভাল বস্তু ভৰাবা ভাল হৈ থাকিব যিমান বেয়া বস্তু ভৰাবা সিমানে হেং মাৰিব মানসিক ষ্ট্ৰেছ হ'ব তাৰপিছত তোমাৰ এনজাইটি হ'ব এনেকুৱা বহুতো সমস্যা হয় নহয় জানো হয় সেইটোৱেটো তোমাৰ মতে মানে মদ খালে মানসিক চাপ দূৰ নহয় কেতিয়াও নকমে কাৰণ তুমি যদি মদ খোৱা বা নিচাজাতীয় বস্তু লোৱা তেতিয়া তুমি 2 ঘণ্টা এটা বা 3 ঘণ্টা এটা মানে কি হলা অচেতন হৈ থাকিলা তুমি বেহুচ হলা পাগল হলা তুমি মানে সেই সমস্যাটো সমাধান কৰিব পৰা যিটো শক্তি সেই শক্তিটো তুমি 2 ঘণ্টাৰ কাৰণে হেৰুৱাইহে পেলালা যদি তুমি নিচাজাতীয় দ্ৰব্য নললা হয় বা মদ নাখালা হয় তেতিয়া তুমি সেই বস্তুটো 2 ঘণ্টা আগতে সলভ কৰিব পাৰিবা য'ত নেকি তুমি পৃথিৱীৰ পৰা ষ্ট্ৰেছ ফ্ৰী হৈ থাকিবলৈ 2 ঘণ্টা আৰু বেছিকৈ সময় পালা হয় এতিয়া কিন্তু তুমি নোপোৱা ন হয় আমাৰ দুজনৰ মতে মদ বা নিচাজাতীয় দ্ৰব্য গ্ৰহণ কৰিলে মানসিক চাপ আঁতৰি নাযায় বা কোনো সমস্যা সমাধান নহয় আপোনালোকৰ মতামত এবাৰ জনাব তুমি এটা কথা কোৱাচোন আৰু যেতিয়া আমি মানুহবিলাকে মানে টেনশ্যনত ভোগো বা সমস্যা হয় বা বহুত কষ্ট কৰি দিনটো ভাগৰি জুগৰি আহোঁ আমি কেনেকুৱা ধৰণৰ বস্তুবিলাক খোৱা উচিত বা কেতিয়া আমি টোপনি মাৰা উচিত বা কি কি মানে নিয়ম কানুন আমি মানি চলিব লাগে জীৱনটো অতি সুন্দৰভাৱে জীয়াই থাকিবলৈ কৈ দিয়াচোন অকণমান মোৰ মতে মানসিক চাপ হ'লে বা যিকোনো সমস্যাত ভুগিলে সমস্যাটোৰ পৰা পলাব নালাগে আঁতৰি ফুৰিব নালাগে সমস্যাটোৰ সমাধান যিমান পাৰি সোনকালে আমি সলভ কৰিব লাগে যাতে মানে সমস্যাটো পৰি নাথাকে যিমান পৰি থাকে সমস্যাটো যিমান পিছুৱাই থকা যাব সিমানে আমাৰ সমস্যাৰ মানে এক্সট্ৰা সমস্যা আৰু মানে তাতে এড হৈ যাব গতিকে তোমাৰ দৰে তুমি যিমান সোনকালে মানে সমস্যাবিলাক সলভ কৰা আপোনালোকে সমস্যাবিলাক অহাৰ লগে লগে সমাধান কৰিব চাওক সেইটো যিমান ডাঙৰ সমস্যাই নহওক যিমান সৰু সমস্যাই নহওক যদি আপোনাৰ কষ্ট হৈছে সমস্যাটো সমাধান কৰাত তেনেহ'লে আপোনাৰ ভাল বন্ধু বা পৰিয়ালৰ আপোনাৰ শুভাকাংক্ষীয়ে হওক অৰ্ধাংগিনীয়ে হওক শ্বেয়াৰ কৰিব লাগে বা আপুনি মনত যিজনৰ পৰা নেকি কিবা এটা উপায় পাম বুলি ভাবে সেইজনক সুধিব লাগে এনেদৰে আমি যিকোনো সমস্যাৰ সমাধান উলিয়াব লাগে এনেকুৱা নহয় যে আমি মদ খাই দিলোঁ 2 ঘণ্টা বেহুচ হৈ পৰি থাকিলোঁ মানুহে টেনশ্যন দূৰ সেইটো নহয় তাৰ পৰা সমস্যা আৰম্ভ হোৱাৰ আৰম্ভণিহে খোৱা লোৱাৰ বিষয়ে কোৱা অকণমান কেনেকুৱা বস্তুবিলাক আমি গ্ৰহণ কৰিব লাগে দৈনন্দিন লাইফষ্টাইলটো খুব ধুনীয়া হৈ থাকিবলৈ সেইটোৱেইটো মই হস্পিটেলতো মোৰ ষ্টাফক কওঁ যে আমি দুইজনে চাহ একদম নাখাওঁৱেই ন গাখীৰ দিয়া চাহ নাখাওঁৱেই কিছুমানে খায় বাৰু সেইটো একো বেয়া কথা নহয় কিন্তু খালী পেটত আমি যিমান পাৰোঁ গাখীৰ দিয়া চাহটো এভইড কৰিব লাগে আমি যিটো লাল চাহ খাওঁ আমি দুইজনেও খাওঁ বাৰু সেইটো খাব লাগে লগতে এক্সাৰচাইজ আমি কিহৰ খাওঁ সেইটো কৈ দিয়া আমাৰ লাল চাহত থাকিব কেতিয়াবা ইলাচি থাকে আদা থাকে লগতে তুলসী আদা লং এনেকৈ মায়ে এটা মিক্সাৰ বনাই দিয়ে আমাক বেছিকৈ বনাই দিয়ে যাতে আমি 6 মাহমানলৈ এইটো খাই থাকিব পাৰোঁ সেইটোৰেহে চাহ খাওঁ সেইটোৰে চাহ খাওঁ লগতে যিমান পাৰি আপুনি 20 মিনিট আধা ঘণ্টা যিয়েই নহওক য়োগা জিম
মৰ্ণিং ৱাক ইভিনিং ৱাক যিয়েই নহওক আপুনি য'ত কমফৰ্টেবল যেনেকৈ কমফৰ্টেবল সেইটো কৰিব পাৰে লগতে ফ্ৰুইটছ খাব ফল মূল খাব আৰু লগতে এনেকুৱা নহয় কি দামী দামী ফল খাব লাগিব তেনেকুৱা কোনো কথা নহয় গজালি ওলোৱা বুট মগু এইবিলাক খাব পাৰে লগতে মই বিশেষকৈ মোক একো নহ'লেও চলে ভাতটো কিন্তু লাগিবই আমাৰ কাৰ্বছ লাগে কাৰ্বছে আমাক এনাৰ্জি দিয়ে নহয় জানো গতিকে ভাতটো খাব নিয়ম সঠিক সময়ত খাদ্য বস্তু সঠিক পদ্ধতিৰে গ্ৰহণ কৰিলে আমি সুস্থ আৰু সুঠাম শৰীৰেদি পাব পাৰোঁ লগতে তাতকৈ ডাঙৰ জীৱনৰ ভিটামিনটো হৈছে হাঁহি থকা সদায় মানুহে হাঁহি থাকিব লাগে যিমান ডাঙৰ সমস্যা নহওক কিয় হাঁহি থাকিলে মানে আপোনাৰ এনেকুৱা হ'ব সমস্যাই ভাবিব যে মোতকেও দেখোন মানে ডাঙৰ বস্তু হয় হাঁহিটো সেইটোৱেইটো এতিয়া আগতে নহয় এতিয়াও এতিয়া আমাৰ মাহঁতেই হওক গাঁৱত যিহেতু থাকে তেওঁলোকে মানে দুখ কৰিবলৈ চিন্তা কৰিবলৈ সময়ে নাপায় কাৰণ খুৰীহঁত আহে বৰমাহঁত আহে বা তেওঁলোক ওলাই যায় নাম থাকে মন্দিৰ নামঘৰত যায় ইটো কৰে সিটো কৰে গতিকে ব্যস্ততাৰ দিনটো এনেকৈ অতিবাহিত হয় কাৰ বেছি টেনচন থাকে যিসকলে নেকি ওখ অট্টালিকাত বাস কৰে যাৰ কোনো ৰুমটোৰ ভিতৰতে থাকে আৰু বিশেষকৈ মানে গাঁৱৰ মানুহক এনজাইটি বা ডিপ্ৰেছনত যোৱা বহুতেই কম দেখা যায় কাৰণ হাৰ্ট এটেকো নহয় একো প্ৰেছাৰ ষ্ট্ৰক কিবা কিবি মানে একদম কম দেখা যায় আৰু তেওঁলোকৰ মানে যিবিলাক টেনচন থাকে নহয় সেইবিলাক সকলোৰে লগত শ্বেয়াৰ কৰে বা সমাধান সূত্ৰ উলিয়াই আবেলি বহি একেলগে গোটেই সকলোৱে মানে বিয়নি মেল মাৰে বা ল'ৰাবিলাকে আড্ডা দিয়ে চুবুৰী তিনিআলিত বহি ঠিক তেনেদৰে সকলোবোৰ সমস্যাৰ সমাধান হৈ যায় ভাদ মাহৰ কাতি মাহত নামঘৰত যাবই লাগিব হয়নে বা সোমবাৰ আৰু বৃহস্পতিবাৰে নামঘৰত নাম প্ৰসংগ হয় তাতে ব্যস্ত থাকিব লাগিব তেনেদৰে সকলোৱে তাতে মিলিজুলি কথাবিলাক আলোচনা কৰে গাঁৱৰ হওক ঘৰৰ হওক সমস্যাবোৰ মানে গাঁৱৰ মানুহে সদায় নিজেই মানে সকলোৱে মিলিজুলি সমস্যাটো সমাধান কৰিব খোজে কিন্তু এটি চহৰৰ ৰুমত হ'লে মানুহজনে কি হয় ৰুমৰ ভিতৰতে থাকি তেওঁ টেনচনত গৈ শেষত কেতিয়াবা চৰম সিদ্ধান্ত ল'ব লগা হয় কাৰোবাৰ কিবা সকামত গ'লেও টাইমত যাব টাইমত আহিব গাড়ী লৈ যাব আমাৰ কি গাঁৱত যদি কাৰোবাৰ এখন বিয়া থাকে আমি একদম চুবুৰীয়া গোটেই একে চিঞৰি মাতি মেলি লগ হৈ খোজকাঢ়ি মেল পাতি গৈ তাৰপিছত খানা বানা খাই আহি আকৌ পিছদিনা কাজ কেনেকুৱা গ'ল সেইটোও খবৰ ল'ব যাওঁ আৰু মানে মোটামুটি 3 দিন আগৰ পৰা আৰু 3 দিন পিছলৈ সেই মানুহ ঘৰৰ তাতে ভাত পানী সকলোৱে খোৱা হয় ব্যস্ত সেইটোৱে এনেদৰে আমি এটি মানে সুন্দৰ লাইফষ্টাইল আমাৰ নিজৰ হাতেৰে গঢ়িব পাৰোঁ আমাৰ খাদ্যবস্তু খাদ্যাভ্যাস অকণমান সলনি কৰি লগতে যিসকল আজিকালিৰ যুৱ প্ৰজন্ম নিচাৰ গৰাহত পৰিছে নিচাসক্ত দ্ৰব্যই লাহে লাহে খাবলৈ ধৰিছে সেই ল'ৰাজনক বা ছোৱালীজনীক তেওঁলোকক আমি উদ্দেশ্যি বিনম্ৰভাৱে ক'ব খোজোঁ যে নিচাৰ পৰা দূৰত থাকক আৰু এটি সুন্দৰ জীৱন মানৱ জীৱন বহুত পুণ্যৰ ফলত পায় আৰু মা দেউতাই আমাক কষ্ট কৰি বহুত কষ্ট কৰি বহুত দুখ সহ্য কৰি বহুত যন্ত্ৰণা সহ্য কৰি এই পৃথিৱীৰ পোহৰ দেখুৱাইছে গতিকে মা দেউতাৰ সুখৰ কাৰণে অন্ততঃ নিচাজাতীয় দ্ৰব্যৰ পৰা দূৰত থাকক আৰু এখন সুন্দৰ সমাজ ব্যৱস্থা মানে গঢ়ি তুলিবলৈ বা আমাৰ সুন্দৰ অসমখনিক আৰু অধিক আগুৱাই নিবলৈ আমাৰ যুৱ প্ৰজন্মৰ বহুতেই দায়িত্ব আছে কান্ধত গতিকে সেই দায়িত্ববোৰ আপোনালোকে অকণমান বুজি লওক আৰু কামৰ কোনো সৰুবৰ নাই আপোনালোকে যিকোনো এটি জৰুৰীকালীন কাম এটা ধৰি লওক আৰু সেই কামটোত আপুনি স্কিল বনাওক আপোনাৰ নিজৰ তেতিয়া দেখিব আপোনাৰ মানে দৰমহা হওক আপোনাৰ মজুৰি হওক সকলোবোৰ বাঢ়িব ধুনীয়াকৈ এটি ইনকামৰ পথো পাব আপুনি আপোনাৰ গাঁৱতে বনাই ল'ব পাৰে তেনেকুৱা ইনকাম চ'ৰ্চ গতিকে কৰ্মমুখী হওক আৰু নিচাসক্ত দ্ৰব্যৰ পৰা দূৰত থাকক আৰু এটি সুন্দৰ শৰীৰ লৈ আপুনি এনেকুৱা নহয় যে 200 বছৰ জীয়াই থাকিব ভালদৰে চলিলে এনেকুৱা নহয় কিন্তু যিমান দিন আপুনি আছে আপুনি আদৰ্শ হৈ জীয়াই থাকক আৰু আপুনি সুখী হৈ জীয়াই থাকক এইটোৱে আমি কামনা কৰোঁ ভিডিঅ'টি শেষলৈকে চাই থকাৰ বাবে বহুত ধন্যবাদ